এক্সপ্ৰেছ 24 বাতৰিৰ প্ৰভাৱ অভয়াপুৰীৰ লতিবাৰী তৃতীয় খণ্ডত মানাহ নদীৰ খহনীয়া অঞ্চল পৰিদৰ্শন জিলা আয়ুক্ত আৰু স্থানীয় বিধায়কৰ বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ লতিবাৰী তৃতীয় খণ্ডত মানাহ নদীয়ে যোৱা কিছুদিন ধৰি খহনীয়াৰ সৃষ্টি কৰাত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। এই বিষয়ে যোৱা 16 জুন ৰবিবাৰে আই এক্সপ্ৰেছত সবিস্তাৰে বাতৰি প্ৰকাশ পোৱাত আজি বঙাইগাঁও জিলা আয়ুক্ত নৱদ্বীপ পাঠক, উত্তৰ শালমৰা মহকুমাধিপতি জয় বিকাশ আৰু স্থানীয় বিধায়ক প্ৰদীপ কুমাৰ চৰকাৰে ঘটনাস্থলী পৰিদৰ্শন কৰি ক্ষয়ক্ষতিৰ বুজ লয়। ইতিমধ্যে খহনীয়াত অঞ্চলটোৰ এখন প্ৰাথমিক বিদ্যালয়, 21টা পৰিয়াল আৰু শ বিঘা কৃষিভূমিও যা চাই নৈৰ বুকুত। ইতিমধ্যে স্থানীয় ৰাইজে বিদ্যালয়খনৰ পুনৰ সংস্থাপন আৰু বসবাসৰ বাবে অস্থায়ী শিবিৰ নিৰ্মাণ কৰি খাদ্য আৰু পশু খাদ্য যোগান ধৰাৰ বাবে দাবী জনাইছে। নিউজ ডেস্ক ৰিপৰ্ট, আই এক্সপ্ৰেছ 24। পৰিস্থিতিত আমাৰ এই লতিবাৰী তৃতীয় খণ্ড গাঁওখন একেবাৰে নদীত গৰাখহনীয়াত যোৱা অৱস্থাত। ইয়াতে বিশেষকৈ মিনিমাম 20টা বা 20 পৰা 30টা পৰিয়াল যা গৈছে আৰু ইয়াতে এটা অনুষ্ঠানে আছিল দক্ষিণ চৰবৰ প্ৰাথমিক বিদ্যালয় আৰু এটা আছিল ইয়াৰে মধুফলচৰ প্ৰাথমিক বিদ্যালয়। দুয়োখন বিদ্যালয় ইতিমধ্যে যা গ'ল। ইতিমধ্যে আমাৰ বিঅ ছাৰে ৰাতিপুৱা আহি গৈছে, ডিচি বঙাইগাঁও ডিচি ছাৰ, SDO চিভিল ছাৰ, তেখেতসকল আহি গৈছে আৰু তেখেতসকলে এই গৰাখহনীয়া এৰিয়াটো পৰ্যবেক্ষণ কৰি মানুহখিনিক সঁহাৰি জনোৱাৰ এটা আশ্বাস দিছে আৰু তেওঁলোকক কৈছে যে আপোনালোকক অনতিপলমে আমি এটা দিহা পৰামৰ্শ কৰি কেম্পৰ ব্যৱস্থা বা সেনেকুৱা এটা ডিচিশ্যন ল'ব। আৰু আমিও আপোনালোকৰ জৰিয়তে অনুৰোধ জনাওঁ যে প্ৰশাসনে যাতে এই গৰাখহনীয়াত যোৱা মানুহখিনি ইতিমধ্যে এই বৰষুণত, বিশেষকৈ কালিৰ দিনটো আমাৰ ঈদৰ দিন, এই ঈদৰ দিনত মানুহখিনি নাখাৱাকে, নামাজ নপঢ়াকে বিভিন্ন কষ্ট কৰি এই বৰষুণত মানে জিকি এই বস্তু বাহিনীখিনি বিভিন্ন জাগাত খেতি পথাৰত থৈ দিব লগা হৈছে আৰু থকাৰ জাগাও নাই, খাৱাটো দূৰৰ কথা। গতিকে মই আপোনালোকৰ জৰিয়তে অনুৰোধ জনাইছো যে এই এলেকাত বিশেষকৈ আমাৰ দক্ষিণ লতিবাৰী ME স্কুল আছে, পশ্চিম লতিবাৰী LP স্কুল আছে, তাতেও কেম্প কৰাৰ জেগা আছে। যদি সেই জেগাখিনিত এই মানুহখিনি গোট কৰি কিবা এটা খাদ্য বা থাকা গৰু ছাগলী ইত্যাদি ৰখাৰ ব্যৱস্থা কৰি দিয়ে, সেইখিনি হ'লেও আপাতত এটা সুযোগ হ'ব। আৰু নেক্সট টাইম এই গৰাখহনীয়াত যোৱা এই বৃহৎ এলেকাৰ যিহেতু বহুত মাটি সম্পত্তি যা গৈছে আৰু যিখিনি ধান উপাৰ্জন কৰিছিল তেওঁলোকে গোটেই ধানখিনিও তেওঁলোকে পলাই আনিব পৰা অৱস্থাত নাছিল। গোটেইখিনি ইতিমধ্যে পানীত ডুবি গ'ল। গতিকে সেইফালেদি মই প্ৰশাসনক অনুৰোধ জনাইছো আপোনালোকৰ জৰিয়তে এই এলেকাৰ ৰাইজৰ হৈ যে তেওঁলোকে যাতে আমাৰ এই ৰাইজৰ এই বিপদৰ সময়ত কিবা এটা সঁহাৰি জনায়, এইখিনি অনুৰোধ ৰাখিছো মই প্ৰশাসনক। স্থায়ী গৰাখহনীয়া প্ৰতিৰোধৰ বাবে প্ৰশাসনে কি আহ্বান জনাব? আমি জনাইছো ইতিমধ্যে ডিচি ছাৰ আহিছিল, আমাৰ SDO চিভিল ছাৰো আহিছিল, BO ছাৰ আহিছিল। স্কুল যিহেতু আমাৰ ইয়াতে আছে, ইতিমধ্যে মিস্ত্ৰীয়ে 20টামান মিস্ত্ৰীয়ে কালিৰ পৰা স্কুলখন ভাঙি আছে আৰু ট্ৰেক্টৰে কেৰেজ কৰি আছে। আৰু স্কুলতো যিহেতু ফাণ্ড নাই, গতিকে ইমাৰ্জেঞ্চি ফাণ্ডৰ পৰা তাতেও যদি এটা এটা ফাণ্ড ৰিলিজ কৰে, স্কুলৰ এটা সুবিধা হ'ব। আৰু ইয়াৰ উপৰি মই প্ৰশাসনক অনুৰোধ ৰাখিছো যে যিহেতু এই এলেকাৰ গোটেইখিনি মানুহ দুখীয়া মানুহ আৰু দুখীয়া মানুহ ইতিমধ্যে ঘৰ বাৰী ভাঙি গ'ল, থকাৰ জেগা নাই, খাৱাৰ বস্তুখিনি যিহেতু গুচি গ'ল, গতিকে মই প্ৰশাসনক অনুৰোধ এটাই জনাইছো যে তেওঁলোকৰ থকাৰ কাৰণে কিবা এটা ঘৰৰ ব্যৱস্থা বা ইতিমধ্যে যিহেতু ভাঙি গৈছে তেওঁলোকে খাৱাৰ সেনেকুৱা চিটুৱেশ্যনো নাই, ইমাৰ্জেঞ্চি কিবা এটা বস্তু মোকলাই দিলে আমি আমাৰ ৰাইজৰ ফালৰ পৰা আনন্দিত হ'ম। এইখিনি আমি অনুৰোধ ৰাখিছো। মই দক্ষিণ চৰপৰা প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক আব্দুল সবুৰ। মোৰ স্কুলখন নদীৰ গৰাখহনীয়াৰ পৰিছে। কালিৰ পৰা আমি 20জনমান মিস্ত্ৰী আৰু 3-4টা ট্ৰেক্টৰ লৈ কাম কৰি আছোঁ। যিখিনি আমি পাৰোঁ সেইখিনি আমি ইয়াৰ পৰা স্থানান্তৰ কৰি আছোঁ। বিভাগীয় BO ছাৰো আহিছিল প্ৰেক্টিকেলি ফিল্ডত আহি, আৰু এতিয়া আমাৰ DC ছাৰে আহিছিল, আহি এইখিনি ভেৰিফাই কৰি গৈছে। বিভাগীয় কৰ্তৃপক্ষক আমি অনুৰোধ জনাওঁ যে যাতে এইখন স্কুল পুনৰ নিৰ্মাণৰ কাৰণে চৰকাৰৰ পৰা কিছু আৰ্থিক সাহায্য অনুদান আগবঢ়াই সৰু ল'ৰা ছোৱালীৰ আৰু এইখন নিপীড়িত গৰাখহনীয়া এলেকাৰ ছাত্ৰ ছাত্ৰীৰ মংগলৰ কাৰণে কিছু আৰ্থিক সাহায্য আগবঢ়াই আমাক সহায় কৰে যে এইখিনিয়ে আৰু। মোৰ দক্ষিণ চৰপৰা LP স্কুল, মই এইখন বিদ্যালয়ৰে প্ৰধান শিক্ষয়িত্ৰী। মই এই 3-4 দিন হ'ল আমাৰ গৰাখহনীয়াত
তাণ্ডৱ চলাইছে। এই তাণ্ডৱৰ ফলত আমাৰ স্কুলখন যাৰ কালিৰ পৰা মই 10 দিনৰ পৰাই আমি ৰাতিপুৱা 6টাৰ পৰাই আমি বস্তুখিনি আমি ইয়াৰ পৰা স্থানান্তৰ কৰি আছোঁ। যদিও কালি আমি ডিঅ' ছাৰক কৈছিলোঁ, ডিঅ' ছাৰ অহা নাছিল। আজি ৰাতিপুৱা 10টা মানত আহিছিল, আহি তেওঁলোকে চাই গ'ল। কিন্তু এতিয়া কথা হ'ল, আমাৰ যিখিনি বস্তু আমি কৰি আছোঁ, আমাৰ পইচা নাই, তাৰমানে আমাৰ ফাণ্ড নাই, যাতে এই আমাক কিবা এটা ফাণ্ড দিলে আমি এইখিনি কৰিব পাৰিম।